আছে গাহৰি গাহৰি এতিয়া ফলে ছাগলী আছে ছাগলীটো খাই লওঁ তাৰ পৰা খাম গাহৰি এটো দেখিছে কি ধুনিয়া খৰিচা লগত বনাইছো লেকৈ খাই লওঁ এটো ইয়াতে থওঁ এতিয়া খাই লওঁ আজি ইয়াতে হোলি খেলিছে একদম অৱস্থা বেয়া এতিয়া দিছে নে আৰু আহি আছে পাৰ্টি কিয় কি ধুনীয়া পিচ গাজৰটো খাই লওঁ তেল সকলোৱে কৈ থাকে দাদা নোলাই 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 বুলি আজি উলিয়াই দিছো very tasty হৈছে দেই আজি সঁচাকে বিৰাট টেষ্টি হৈছে দেই আজি মঞ্জনে বনাইছে বাৰু কেনেকুৱা হৈছে আপুনি গাহৰি লগত খাওঁ নেকি অকণমান গাহৰি লৈ লৈছোঁ অলপ দিওঁ নে গাহৰি আপনি মঞ্জনকো অলপ দি দিছোঁ গাহৰিটো মজা হৈছে খৰিচা দি বনাইছোঁ গাহৰিটো মই বনাইছোঁ ধুনীয়া হৈছে গাহৰি ভাত খাই আছিলোঁ ভাতৰ পৰা আকৌ নামৰ দল এটা আহিলে আকৌ তেওঁলোককো অকণমান হেৰি কৰি লওঁ আকৌ খাইছোঁ ভাত আজি হলি যায় ইয়াতে আমাৰ যেনেকৈ হুঁচৰি দলবিলাক আহি থাকে ইয়াতো তেনেকৈ আহি থাকে ভাল লাগে দেই আজি একদম কলপাতত খাইছোঁ এখন লৈ লৈছোঁ কলপাত Mana masih?
বহুত দিনৰ মূৰতে গাহৰি খোৱা নিচিনা হৈছে মজা লাগিছে গাহৰিটো ভাল হৈছে ধুনীয়া Sofa. খৰিচা আৰু গাহৰি ৰেচিপিটো নিদিলোঁ আগতে দিয়া আছে সেইকাৰণে নিদিলোঁ আৰু কিন্তু মজা হৈছে আপোনালোকে বনাই খাব বিৰাট মজা হৈছে মটনটো মানুহজনী ধুনীয়া বনাইছে ভাল লাগিছে আৰু হৈ গ'ল বিৰাট টেষ্টি লাগিলে খাই গাহৰি থাকিলে অলপ বেছিকৈ নহৈছিলে মাছ মাৰিলে ধুনীয়া লাগিছে এইফালে হোৱাই নাই চালাড অলপ খাই দিওঁ মাংস লাগে বোলে মজা হৈছে হৈ গ'ল